গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এতিয়া প্ৰায় 11টামান বাজিছে। আজি নতুনকৈ এটা ভিডিঅ' আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। আমি ওলাইছোঁ বিয়া খাবলৈ। এয়া চাওক, বিয়া খাবলৈ বুলি ধুনীয়াকৈ কাপোৰ কানি পিন্ধি ওলাই ৰেডি হৈ আছোঁ। কিন্তু 10টামান বজাতে এওঁ ক'লে যে বিয়া খাবলৈ ওলাই ৰেডি হৈ থাকিবা। তেতিয়াৰ পৰাই ৰেডি হৈ আছোঁ, কিন্তু এওঁক হঠাতে ডিউটিলৈ যাব লগা হ'ল। হোৱাৰ বাবে এনেকৈ ওলাই ৰওঁতে প্ৰায় 11টা বাজিলে। আজি আৰু ক'ব পৰা নাই বিয়া খোৱা হয় নে নহয়। চাওকচোন বাৰু, আজি মই ৰেচিপি কি লৈ আহিলোঁ। বিয়া খাবলৈ যাবলৈ লওঁতেই ভাবিলোঁ যে এনেই থকাতকৈও, এনেকৈ ৰখি থকাতকৈও কিবা এটা বনাওঁ। কাৰণ মোৰ দুবিধ আচাৰ বনাবলগীয়া আছিলে, নগা টেঙা আৰু বিলাহী আচাৰ। সেয়াকে ৰ'দত দিওঁ, এইবোৰ কৰি থাকোঁচোন, সময়বোৰ পাৰ হওক। এঘণ্টাটো এনেকৈয়ে পাৰ কৰিলোঁ। এই বিলাহীখিনি মই নিমখত দি থৈছিলোঁ, প্ৰায় 10-15 দিনমান নিমখত দি থৈছিলোঁ। আজি ৰ'দটো বৰ ধুনীয়াকৈ ওলাইছে। নিমখৰ পৰা উলিয়াই কাগজ এখন পাৰি এনেকৈ শুকুৱাই ল'বলৈ লৈছোঁ। নগা টেঙা বেছি নহয়, এইকেইটাও মই নিমখত দি থৈছিলোঁ। 2 দিনমান নিমখত দি এনেকৈ মই এতিয়া নগা টেঙাকেইটাও ৰ'দাই ল'ম। মানুহজন আহি নাই পোৱা, প্ৰায় এতিয়া 11:30মান হ'ল। মই এইকেইটা মাজে মাজে অকণমান লৰাই দিছোঁ। অৱশেষত আহি ওলালেহি। তগৰ ফুলৰ গোন্ধ লৈ ভাতকেইটা খাই লৈছে। পুৱা 9:30মানৰ পৰা বিয়ালৈ বুলি ওলাই আমি অৱশেষত 12টা বাজি যোৱাত যাত্ৰা আৰম্ভ কৰিলোঁ। আমি গৈ আছোঁ ৰাজগড় হাটে ঘাটলৈ। মাহীও গৈছে আমাৰ লগত। খুব ধুনীয়া পৰিৱেশৰ মাজেৰে আমি বিয়ালৈ গৈ আছোঁ। মাহী ছোৱালীৰ বিয়া। বাকী ভিডিঅ' মই বিয়া ঘৰৰ পৰা দিবলৈ চেষ্টা কৰিম। মাজতে এখন বাগান পালোঁ, চাওকচোন, বাগানৰ সেউজীয়াবোৰে মন ভৰি গৈছে। বাটতে অকণমান ৰখি ভিডিঅ' কৰিলোঁ। মইজনী এনেই অকণমান উঠিলোঁ দেই। বতৰটো হঠাতে বেয়া কৰি অহাত আমি বিয়া ঘৰৰ পৰা অলপ লৰালৰিকৈ আহিব লগা হ'ল। বিয়া ঘৰত কিন্তু ভিডিঅ' আপোনালোকক দেখাম বুলি ভাবিছিলোঁ যদিও একো ভিডিঅ'ই কৰিবলৈ সময় নাপালোঁ। এতিয়া প্ৰায় 4টামান বাজিছে। চাওকচোন কেনেকৈ আন্ধাৰ কৰি আনিলে। ভয়ো লাগিছে, কাৰণ গাড়ীৰ ভিতৰত এনেকুৱা পৰিৱেশ পোৱা আগতে মনত নাই। ইমান ডাঙৰ বতাহ ধুমুহাত আগতে যোৱা অভ্যাস নাই, খুব বেছি ভয় খাইছোঁ। হ'লেও সাহসেৰে গৈ আছোঁ। এতিয়াও প্ৰায় এঘণ্টামান বাকী ঘৰ পাবলৈ। বৰষুণ দিয়ে মৰাণ পাইছোঁহি আমি এতিয়া। হোটেলত সোমালোঁ। 2টামান বোলো মিঠাইকে লৈ যাওঁ চাহ খাবলৈ। যোৱাকালি বিয়াৰ পৰা আহি আৰু আচাৰ বনোৱা নহ'ল, আৰু এইখিনিও কালি ভালকৈ নুশুকালে। বতৰটো যিহেতু পিছবেলা বেয়া কৰিলে, আজি আকৌ ৰ'দত দি এইখিনি মই এতিয়া আচাৰ বনাবলৈ লৈছোঁ। খুব ধুনীয়াকৈ শুকাই গৈছে, বেছি টানকৈ শুকোৱা নাই। আচাৰত দিবৰ বাবে মই শুকান জলকীয়া লৈছোঁ। শুকান জলকীয়াখিনি অলপ ভাজি লৈছোঁ, লগতে অলপ পাঁচফোৰণ, এইখিনি মই সামান্যকৈ ভাজি এতিয়া গুড়ি কৰি ল'ম। দুইখিনি আচাৰ বেলেগ বেলেগকৈ বনাবলৈ লৈছোঁ। গুড়ি কৰি লোৱা মছলাখিনি এনেকৈ দি ল'লোঁ। ইয়াত মই নিমখ নিদিওঁ, যিহেতু এইখিনি মই নিমখতে ডুবাই থৈছিলোঁ। অলপকৈ তেল দি দিছোঁ। বেছিকৈ তেলো নিদিওঁ, তেল পিছত দিম। এনেকৈ বৈয়ামত এসপ্তাহমান ৰাখি লাহে লাহে তেল দি থাকিম। প্ৰথমতে যদি আমি তেলটো সৰহকৈ দি দিওঁ, তেতিয়া মছলাটো তলত ৰৈ যায়। এনেকৈ মছলাবোৰ সানি দিলে খুব ধুনীয়াকৈ লাগি থাকে।
দেখিয়ে খাওঁ খাওঁ লাগিছে। নগা টেঙা দেখিলে চবৰে লোভৰ পানী পৰে দিয়কচোন। এনেকৈ কণ বিলাহীৰ আচাৰ কোনে কোনে বনাই মোক কমেণ্ট কৰিবচোন। মই এনেকৈ বনাওঁ, আৰু এটা বেলেগ ষ্টাইলত বনাওঁ, সেইটো আপোনালোকৰ পিছত শ্বেয়াৰ কৰিম। আচাৰখিনি মই বৈয়াম দুটাত ভৰাই ল'লোঁ। আচাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।